মোৰ দৰে কোনে কোনে বাৰু শ্বৰ্টকাট বিচাৰি ফুৰে, এলেহুৱা মানুহ যে, মই সেইকাৰণে কিছুমান কাম শ্বৰ্টকাট বিচাৰি ফুৰোঁ। এইটো কিহৰ শ্বৰ্টকাট বাৰু কওকচোন? এহাতে কেমেৰা লৈছোঁ দেই, এহাতে কাম কৰিছোঁ, মানে উপায় নাই। কেতিয়াবা ভিডিঅ' এটা বনাবলৈ মন যায়, কিন্তু ষ্টেণ্ডডাল দিলে কি হয়, অকণমান পাকঘৰত অকণমান প্ৰব্লেম হৈ যায়। গেছৰ ওচৰত বেছিকৈ মোবাইলটো থ'বলৈও টেনশ্যন হয়, আৰু ষ্টেণ্ডডাল দিয়াৰ পিছত কাম কৰিবলৈ মোবাইলটো পৰি যায় বুলি ভয় লাগে, সেই কথা। আৰু জানেই নহয়, ৰাতিপুৱা ইমান সাজি কাচি ভিডিঅ' বনোৱা মানুহ মই নহয়, যেনেকৈ থাকোঁ তেনেকৈয়ে বনাওঁ। সেইটো কাৰণে আচলতে ষ্টেণ্ডডাল তেনেকৈ ফ্ৰণ্টৰ ফালে দিবলৈও ভাল নালাগে নহয়নে। এইটো হৈছে পৰঠা বনোৱা শ্বৰ্টকাট। এইটো হৈছে পৰঠা বনোৱা শ্বৰ্টকাট। আলু পৰঠা কেতিয়াবা বনাওঁ, সিমান লাগি লাগি ধৰে, ৰুটিটো বেলিবলৈ প্ৰব্লেম হয়। এনেকৈ কিন্তু বনাব পাৰি। আপুনি যি যায় মছলা চছলা দি পেলাই, আৰু এয়া কচুৰি মেথি দি দিছোঁ, কালজিৰা, অকণমান জিৰা পাউডাৰ এনেকৈ দি পেলাই বনাই আছোঁ। ঘি দি পেলাই সানি ল'লোঁ, বাছ তেতিয়াই ভাল লাগে এনেকৈ খাই ন। আৰু ল'ৰা টিফিনত দিবলৈও ৰাতিপুৱা দৰকাৰ হয়। ৰুটিটো আৰু ঘৰত অনিবাৰ্য, একেবাৰে ৰাতিপুৱা গধূলি বনাবলগীয়াতে পৰোঁ। দুপৰীয়া সাঁজে ভাত হয়, বাকী সকলো সময়তে ৰুটি, পুৰি, পৰঠা বনি থাকে ঘৰত। ঘৰত মানুহ দুটা, কিন্তু এনিটাইম মোৰ কিটচেনটো খোলাই থাকে দেই, কিটচেন বন্ধ নহয় মোৰ। একাপ চাহ হ'লেও বনিব। এতিয়া অকণমান তেল ঘি দুইটা ব্যৱহাৰ কৰিছোঁ। ধুনীয়া হৈছে দেখিছেনে কিমান শ্বৰ্টকাট। আপোনালোকে কেনেকৈ বনায় বাৰু? বিধে বিধে বনায়, চবেই ভাল ভালকৈ বনায়। মইতো আৰু একদম পালমোৱা মানুহ ন, চবেই জানো, কিন্তু মোৰ এলেহুৱা মনটোৱে একো কৰিবলৈ নিদিয়ে আচলতে। এলেহুৱা মনটোৱে একো কৰিবলৈ নিদিয়ে, কৰিবলৈকে এলাহ লাগে। আৰু ঘৰত আজিকালি খাবলৈ মানুহো নাই ন। ৰুটিখন বেলি লৈ অকণমান এয়া ঘি লগাই দি তাৰ ওপৰতে আপুনি যি মন যায় দিয়ক। মই অলপ এই চব মছলাবিলাক পিহি থৈছোঁ, একেলগ কৰি পিচি পেলাই সেয়া মছলাও দি দিওঁ। তাৰপিছতে কচুৰি মেথিখিনি অকণমান সেমেকি গৈছিলে, গৰম কৰি পেলাই গুড়ি কৰি লৈছোঁ। তাতে অকণমান ক'লা নিমখ দি দিছোঁ। এনেকৈ খাই চাবচোন, কেতিয়াবা ভাল লাগে। কাৰণ বেলেগে ভাজি চাজি বনাই পিনি পোৰ মাৰিবও পাৰি, কিন্তু দিব পাৰি এনেকৈ, কিন্তু নাই, মই নাই দিয়া এইবিলাক। আৰু সময়ো নহয় ৰাতিপুৱা। আপুনি কেঁচা ধনিয়া বা পিঁয়াজ পাত কেঁচা এইবোৰ দিব পাৰে, কিন্তু মোৰ এতিয়া দৌৰা দৌৰি হৈছে ৰাতিপুৱা, এইখিনি কৰিবলৈ ইমান সময় নাই। যেনেকৈ পাৰিছোঁ আৰু মুঠৰ ওপৰত একদম শ্বৰ্টকাটকৈ বনাই লৈছোঁ। কিন্তু খাবলৈ আকৌ পৰঠাটো ভাল হয়, যেনেকৈ পৰঠা তেনেকুৱাই হয় আৰু। আচলতে সকলো বস্তু নিজৰ মনৰ মতে নহয়নে, আমি যেনেকৈ মন যায় তেনেকৈ বনাব পাৰোঁ। নিজৰ মনটোক আপুনি এইটো বস্তু ইচ্ছা অনুসৰি, আৰু মনতো এনেকুৱা লাগিব যে বনাওঁ, ভাল লাগে বনাই ভাল পাব লাগিব, তেতিয়াহে মানে বস্তুটো সুস্বাদু হয়। ইমান দৌৰা দৌৰি, ইফালে এখন হাতে কাম কৰি আছোঁ, ইফালে ল'ৰা টিফিনো বনাই আছোঁ, তথাপি মই কেমেৰাটো ধৰি আছোঁ, দেখিছেনে? তথাপি কেমেৰাটো ধৰি আছোঁ, নহ'লে আৰু এনেই থকা দিনটো আৰু সময়ে নহ'বগৈ। বেলেগে কৰোঁ বুলি ক'লে কাম এটা নহয়গৈ, আৰু ঝটপট কাম কৰি থাকোঁতেই কামটো হয়। সেইকাৰণে চব ঝটপট কাম হৈ যায় আৰু দিনটো লাগিলে পিছত বেলেগ অন্য কামো থাকে ন দিনত, সেইটো কাৰণে ইয়াৰ ওপৰত অকণমান ঘি দি দিছোঁ, খাবলৈ ভাল হ'ব। আৰু দিনটোৰ কাৰণে কোমল হৈ থাকিব ল'ৰা টিফিনত, সেইকাৰণে অকণমান ঢাকি পেলাই ভিজাইছোঁ। কালাৰটো ধুনীয়া আহিলে, কাৰণ অকণমান কালাৰ আহিবই লাগিব, নহ'লে ভিতৰতো নিসিজিব পাৰে, ডাঠকৈ দিয়া হয় ন পৰঠা বুলি ক'লে। অকণমান যত্ন কৰি বনালে ইয়াতকৈ ভাল হয়। এতিয়া মই আচলতে ইমান যত্ন কৰিব পৰা নাই, বহুত দৌৰা দৌৰি হৈ আছে। ইফালে লগতে মই ভাজিও বনাই আছোঁ। আজি বনাইছিলোঁ মূলা ভাজি, একদম সৰু সৰু কুমলীয়া মূলা পাইছিলোঁ, আনি থৈছিলোঁ যেনিবা বজাৰৰ পৰা, মূলা আলু এইখিনি ভাজি বনালোঁ। ৰাতিপুৱাৰ নাস্তাও হ'ব, ল'ৰাৰ টিফিনো হ'ব,
এয়া এই চব সুন্দৰ নাস্তা হেলথি নাস্তা বাই